তো গাইস আজিৰ ভিডিঅ'টো জখলাৰ ওপৰৰ পৰা আৰম্ভ কৰিছোঁ মানে আজি বনাইছোঁ ভেলাঘৰ এই মই আছোঁ জখলাৰ ওপৰত এই চাওক গাইছ জখলাৰ ওপৰত চাই আৰম্ভ কৰিছোঁ তেনেহ'লে বাকীখিনি তলৰ পৰা আৰম্ভ কৰি লওক প্ৰথমতে নামি লওঁ গাইছ বলক বাকীখিনি তলৰ পৰা আৰম্ভ কৰি দিম গাইছ মানে আজি আমাৰ ৰাইজৰ মানে ভেলাঘৰ বান্ধি দিছে তো বাকী সকলোৰে হৈছে ই মানে গাটা গাটা খান্দি আছে তো মানে ৰাইজৰ ভেলা আপোনালোকৰ ফালে ৰাইজৰ ভেলাঘৰ বনাইছে নে কমেণ্ট কৰিব তো মই একবাৰ দেখুৱাই দিছোঁ আমাৰ ৰাইজৰ ভেলাঘৰ তো এই চাওক মানে গাইছ এই চাওক ৰাইজৰ মানে মাজৰ বা পুতিছে মাজৰ বা এই চাওক মানে মাজৰ বাজাল অলপ মজবুত কৰা হয় আৰু এইফালে মানে কলচনি আনি আছে এই চাওক কলচনি আৰু এইফালেও আছে এইটো মানে আমাৰ জাহাজখন আমাৰ এখন জাহাজখন এইখন এইবোৰ বাহা মানে আছে দেখা পাইছে এইবোৰ বাহা আৰু এইফালে আমাৰ মানে টঙাল চুলাই আছে আমাৰ বডি চুলাই এটা টিভিত যাই আছে তো দিদি আজি খানা হ'ব তো খানা খাবি নে নাই মই খালি তিনবাৰ হাকছো ভাত খাৱাই নাই হয় নেকি আজি খাব নাই কেনে খানাত পুৰো খামাইছি গাইজ কি কয় আজি বোলে তিনবাৰ হাকছি কালি বোলে ভাতে খাৱা নাই আজি বোলে দগৰি খাব খানা গাইজ এ চাওক আৰু গাইজ ফাইনেলি আজি আমাৰ মানে ভেলাঘৰটো কমপ্লিট হৈ গ'ল আপোনালোকে দেখা পাইছে এ চাওক মানে আমাৰ সম্পূৰ্ণ ভেলাঘৰটো কমপ্লিট হৈ গ'ল আৰু তাৰ লগতে মানে আৰু এটা মানে ভাল খবৰ যে আমাৰ জাহাজখনো কমপ্লিট হৈ গৈছে যোৱাকালি হৈছে কমপ্লিট আমাৰ জাহাজখন এবাৰ চাওক দেখুৱাই দিছোঁ চাওক জাহাজখন গোটেই কমপ্লিট হৈছে চাওক মই দেখুৱাই দিছোঁ মই ভিতৰত মই দেখুৱাই দিম ভিতৰত যায় ইয়াৰ পৰাই মই কৈছিলোঁ যে এই টিভিত ইয়াৰ পৰাই এলৈকে বাঁহ দিম যাতে আমি তাতে উঠিব পাৰোঁ ফিলিংছটো ল'ব পাৰোঁ আৰু এইফালে একবাৰ চাওক আমি বাঁহ দিছোঁ ইয়াত উঠাকৈ আপোনালোকক উঠি পেলাই দেখুৱাই দিম বাকী পাইছে এইবাৰ চাওক গাইছে এইবাৰ চাওক কি ফিলিং আহিছে গাইছ আৰু ভালে আহিছে জাহাজ মানে এই ৰিয়েল ফিলিং নালাগে কিন্তু মোবাইলত চোৱা আৰু ৰিয়েলত চোৱা বহুত বেলেগ আৰু এইফালে মোৰ চান এইখন মানে চানৰূপৰ নিচিনা মই দেখুৱাই আছোঁ আৰু এইবাৰ পিছফালে একবাৰ ভিউটো চাই লওক পিছফালৰ ভিউ এইখন নামাই দিওঁ নেকি মই ভিতৰত ওপৰৰ এখানি মই ইয়াত বহি আছোঁ ইয়াত মানে ওখ হৈ আছে বহুত মাটিৰ পৰা বহুত ওখ হৈ আছে আৰু ওপৰৰ যিখন দেখিছে এইখন মানে আমি গাঁঠা নাই তাৰ মানে ক'ব গ'লে চানদ্ৰীপ খান্দি দিছোঁ আৰু ইয়াত চাওক এইখন মানে খুলি দিব পাৰি এনেকুৱা মানে এনেকৈ মানে দাঙি দিলে মানে গোটেই খোলা যায় আৰু ওপৰৰ পৰা মানে চানদ্ৰীপৰ নিচিনা ফিল হয় আৰু জাহাজখন চাওক গাইছ পিছফালে গাইছ চাওক জাহাজ তো কমপ্লিট হৈ গ'ল আমাৰ জাহাজ বনোৱা অন্ততঃ আজি 5 দিনৰ মেহনত হৈ গ'ল আৰু গাইছ যেতিয়া জ্বলাম ন তেতিয়া অলপ বেয়া লাগিব কিন্তু একো কথা নাই উপায় নাই তো জ্বলাবই লাগিব না তো বাৰু আপোনাক দেখুৱাই দিওঁ আপোনাক আৰু অলপ তো বোলে এতিয়া তলত সোমাওঁ নে কি বাপৰে গাইছ নাৰা মানে অলপ আমাৰ মানে প্ৰব্লেম এটা হৈছে এই নাৰাবোৰ চকুত সোমাই যায় মানে বেয়া পায় সেই আৰু এইবাৰ চাহখন হৈ গৈছে এতিয়া আমি